কোনোবাই শুনিছেনে? হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'ত তোমালোকৰ বাবে লৈ আহিছে এটা নতুন অসমীয়া গানৰ আপডেট। চ' বন্ধুসকল, এটা খুবেই ধুনীয়া গান অতি সোনকালে শুভ মুক্তি লাভ কৰিবলৈ গৈ আছে। গানটো অডিঅ' আৰু ভিডিঅ' দুইটা একেলগে ৰিলিজ পাব। গানটো কোনে কোনে কণ্ঠদান কৰিছে, গানটো কেতিয়াকৈ শুভ মুক্তি লাভ কৰিব, কিমান সময়ত শুভ মুক্তি লাভ কৰিব আৰু গানটো কোনে কোনে অভিনয় কৰিব, তোমালোকে সকলোবিলাক খবৰ এই ভিডিঅ'তে জানিব পাৰিবা। ভিডিঅ'টো অকণ স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিবা। চ' সকলোবিলাক খবৰ তোমালোকক এই ভিডিঅ'তে মই জনাই দিম। ভিডিঅ'টোৰ শ্বুটিঙৰ সময়ত তোলা কেইখনমান বিশেষ ফটো তোমালোকে ইতিমধ্যে তোমালোকৰ স্ক্ৰীণত দেখি আছা। আহিবলগীয়া এই ৰোমান্টিক ভিডিঅ' গীতটিত কণ্ঠদান কৰিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিঘু কাশ্যপ, লগতে থাকিব নৱাগতা কণ্ঠশিল্পী বিদিশা চৌধুৰী। ইতিমধ্যে এই ভিডিঅ' গীতটিৰ সন্দৰ্ভত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিঘু কাশ্যপে নিজা ফেচবুক একাউণ্টৰ পৰা এটা পোষ্ট কৰি লিখিছে যে বহুদিনৰ হেঁপাহক বাস্তৱত ৰূপান্তৰিত কৰিবলৈ পাই নথৈ আনন্দিত আমি। সৰুৰে পৰা টিভিত দেখি অহা আকাশদ্বীপ দাৰ সৈতে এটি গীত কৰা হাবিয়াস সঁচাই পুৰণি। ভগ্নী বিদিশা চৌধুৰী আৰু মোৰ কণ্ঠত এটি নতুন গীত ফাৰ্ষ্ট লুক আপোনালোকৰ বাবে আগবঢ়াই দিছোঁ। গীতটি লিখি উলিয়াইছে ভিঘু কাশ্যপ আৰু কল্পৰাজ ডেকাই। গীতটিৰ সংগীত পলাশ গগৈ। আহিবলগীয়া এই নতুন ভিডিঅ' গীতটিত তোমালোকে দেখিবলৈ পাবা প্ৰেম আৰু আক্ৰোশৰ এক অপূৰ্ব মিলন। লগতে ভিডিঅ' গীতটি তোমালোকে দেখিবলৈ পাবা 7 বছৰ বিৰতিৰ পিছত পুনৰবাৰ আমাৰ মাজত আকাশদ্বীপক। ভাল পাওঁ সঁচাকৈ নামৰ এই ভিডিঅ' গীতটি পৰিচালনা কৰিব সোণাল হাজৰিকা। এই ৰোমান্টিক ভিডিঅ' গীতটি ৰিলিজ পাব 18 ডিচেম্বৰ 2021 আবেলি 4টা বজাত আৰু তোমালোকে চাব পাৰিবা VK এণ্টাৰটেইনমেণ্ট নামৰ ইউটিউব চেনেলটিত। আৰু তোমালোকৰ সুবিধাৰ কাৰণে এই ভিডিঅ' গীতটিৰ লিংক মই এই ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যনত দি থ'ম, তোমালোকে ডাইৰেক্ট গৈ চাব পাৰিবা। চ' বন্ধুসকল, তোমালোকক মই এই আহিবলগীয়া অসমীয়া ৰোমান্টিক গীতটিৰ সকলোবিলাক ডিটেইলছ দি দিলোঁ। চ' তোমালোকে যদি আমাৰ ভিডিঅ'টি চাই ভাল পালা তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটি অল কৰি প্ৰেছ কৰি ৰাখিবা। মই প্ৰতিদিনে তোমালোকৰ বাবে এনেকুৱা ধৰণৰ নতুন নতুন অসমীয়া গানৰ আপডেট লৈ আহিবলৈ চেষ্টা কৰোঁ। চ' সকলোতকৈ আগত দিবলৈ চেষ্টা কৰোঁ। যদিহে তোমালোকে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটি অল কৰি প্ৰেছ কৰি ৰাখা, তেতিয়াহ'লে তোমালোকে আমাৰ ভিডিঅ'বিলাকৰ আপডেট সকলোতকৈ আগত পাবা আৰু তোমালোকে সকলোতকৈ আগত জানিব পাৰিবা। চ' সেয়ে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটি অল কৰি প্ৰেছ কৰি ৰাখিবা। চ' আমাৰ লগত ভিডিঅ'টোৰ কিছু প্ৰমো আছে। চ' তোমালোকক অকণমান দেখাই দিব বিচাৰিছোঁ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। মই লগ পাম আকৌ এটা নতুন ইণ্টাৰেষ্টিং এনেকুৱা ধৰণৰ অসমীয়া গানৰ আপডেটৰ সৈতে। তেওঁলোকে বাই, জয় আই অসম। কোনোবাই শুনিছেনে? अब तो आस पास आ रही बारात, करना इनकार बार बार देना साथ। अब तो आस पास आ रही बारात, करना इनकार बार बार देना साथ।